তথাপিও মই সুখী। আকৌ এবাৰ উৰি যাব বিচাৰিম ভগা চিগা সপোন স্মৃতি বিচাৰি। নাই নাই, মই কেতিয়াও বাইদেউক সহজভাৱে ল'ব নোৱাৰোঁ। বাইদেউ যদি সময়ত ৰাগক সকলো খুলি ক'লে হয়, আজি হয়তো ৰাগদা নাই, ময়ো বাইদেউক কেতিয়াও শান্তিত থাকিব নিদিওঁ। ৰাগদা, তই মোক বেয়া নাপাবি, ময়ো আৰু নোৱাৰা হৈছোঁ সহ্য কৰিব। বাইদেউ, স্কুলৰ পৰা আহিল। মই আপোনাৰ ওচৰলৈ গৈ আছিলোঁ, ভালেই হ'ল ইয়াতে লগ পালোঁ। হয় নেকি? কিয়, মোৰ লগত কিবা কাম আছিল নেকি? কাম মানে বিশেষ কাম নাই, কিবা এটা ক'ব লগা আছিল। কি হ'ল বকুল, ইমান ভাবিব লগা হ'ল যে? কিবা ক'ব লগা আছে ক। নহয় মানে আপোনালোকৰ স্মিতাৰ কথা। স্মিতাৰ কথা? কি কথা স্মিতাৰ? চাওক বাইদেউ, আপোনাৰ সন্মানৰ কথা ভাবিয়ে কথাখিনি ক'ব ওলাইছোঁ। আপোনাক গাঁৱত সকলোৱে সন্মান কৰে, এতিয়া যি দেখিছোঁ আপোনাৰ সন্মান যাবলৈ বেছি দিন নাই। তই কি ক'ব খুজিছ? মই অলপো বুজা নাই, খোলা খুলিকৈ কচোন। বাইদেউ, আপোনালোকৰ স্মিতাই আপুনি স্কুলত থকা সময়ত কলিতা চুপাৰ নিপেন কলিতাৰ ল'ৰা ৰিয়ান বোলা সেই বদমাছটোৰ লগত ঘূৰি ফুৰে। বহুদিন ধৰি বহুতে নদীৰ পাৰত কথা পাতি থকাও দেখিছে, আৰু আপুনি নথকা সময়ত আপোনাৰ ঘৰলৈও যায়। বকুল, তই জাননে কি কথা কৈছ? আৰু তই এনেকুৱা কথা ক'বলৈ লাজ পোৱা নাই? স্মিতাই তোক নিজৰ দাদা বুলি ভাবে, আৰু তই মোৰ সন্মুখত মোৰ একমাত্ৰ ভণ্টিজনীৰ কথা এনেকৈ ক'বলৈ সাহস কৰিছ? বদনাম কৰিবলৈ তোৰ লাজ লগা নাই? বদনাম মই কৰা নাই বাইদেউ, সমাজে কৰিছে। মই মাত্ৰ আপোনাক কথাটো জনাইছোঁহে। আৰু খং নকৰিব, পাৰিলে স্মিতাক চাব, নহ'লে এদিন নিজে পস্তাব। বন্ধ কৰ বকুল, মোৰ ভণ্টিয়ে কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে। তাইৰ ওপৰত মোৰ যথেষ্ট বিশ্বাস আছে। তাই যেতিয়া বহিব পৰা হৈছিল তেতিয়াই খুৰা খুৰী ঢুকাইছিল, আৰু সেই এটা মাহতে মই মোৰ জীৱনৰ সকলো হেৰুৱাইছিলোঁ। মোৰ জীৱনৰ সকলো কথা তই ভালকৈ জান বকুল। ঠিক আছে বাইদেউ, মোৰ ক'ব লগাখিনি ক'লোঁ, এদিন আপুনি নিজে বুজিব। আহিছোঁ এতিয়া। মানুহবোৰ সঁচাই আচৰিত। আৰু বকুল, তাক মই নিজৰ ভাইটিৰ দৰে মৰম কৰিছিলোঁ, আৰু সি আমাৰ কথা এনেকৈ ক'ব পাৰিছে? আচৰিত। বা আহিলি? আজিও দেৰি কৰিলি যে? তোলৈ মোৰ খঙে উঠে জান? তোলৈ ৰৈ ৰৈ মোৰ পেটৰ ভোক নোহোৱা হৈছে। নহয় অ', এই ৰাস্তাত বাদ দে। ৰাস্তাত কি বা? ৰাস্তাত কি? নে আজিও কাৰোবাক গৈ সহায় কৰিলি? তেনেকুৱা একো নহয়। তই ভাত বাৰ গৈ মই কাপোৰটো সলাই আহোঁ। হ'ব দে। অঁ স্মিতা। অ' বকুলা, আহ ব। হ'ব দে। বাইদেউ নাই নেকি? বাইদেউ স্কুললৈ গৈছে। হেৰি নহয়। অঁ বকুলা, বাক কিবা কৈছিলি নেকি? কৈছিলোঁ, তোৰ আৰু ৰিয়ানৰ কথা বাইদেউক ভালকৈ বুজাই কৈছিলোঁ, কিন্তু কিন্তু কি? বাই কিবা কৈছে নেকি? আৰু বাই কিবা খং কৰিছে নেকি? মই বাইদেউক এনেকুৱা বুলি ভবা নাছিলোঁ। নিজৰ ভণ্টিটোৰ কথা এনেকৈ ভাবিব পাৰেনে? তই কি কৈ আছ? বাই কি জানি বেলেগহে কৈছে নেকি? তই ভুল বুজিছ চাগে। হ'লেও এনেকৈ কয়নে? তই কি কৈ আছ? মোক ভালকৈ বুজাই নকওঁ কিয়? কিনো ক'ম, বাইদেউ বিয়া হ'ব নোৱাৰিলে বাবে তোৰো বিয়া হোৱাটো নিবিচাৰে। উঠ আৰু ইয়াৰ পৰা ওলা। বাই মোৰ কথা তেনেকৈ ভাবিব? বা মোৰ কাৰণে কি তই জান? হ'ব স্মিতা, তইও এদিন বুজিবি তোক কিয় মৰম কৰিছে, তোক কিয় ডাঙৰ দীঘল কৰিছে। এই কথা ময়ো জানো আৰু গাঁৱৰ মানুহে জানে। এই মাটি তোৰ দেউতাৰৰ নামত আছে, সেইবাবে তোৰ বাইৰে ডাঙৰ দীঘল কৰিছে। নহ'লে
নহ'লে নকওঁ কিয়? বকুলদা, বাই তোক নিজৰ ভাইটিৰ দৰে মৰম কৰে আৰু মই তোক নিজৰ দাদাৰ দৰে, আৰু তই আমাৰ দুয়োৰে মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিবলৈ আহিছ। তোৰ লাজ লগা নাই? ওলাই যা, এতিয়াই ইয়াৰ পৰা ওলাই যা। ইমান অপমান কৰিলি তই মোক? নিজৰ ভণ্টি বুলি কৈছিলোঁ। মানুহক নিজৰ বুলি ভবাটো ভুল। বাক মই নিজে সকলো কথা ক'ব লাগিব। এই অপমান আৰু ৰাগক হেৰুৱাৰ প্ৰতিশোধ মই ল'মেই। মই বাইদেউক কেতিয়াও শান্তিত থাকিব নিদিওঁ। বা আজি স্কুললৈ নাযাওঁ নেকি? নাই অ' আজি ছুটি লৈছোঁ, গাটো ইমান এটা ভাল নহয়। কিয়? কি হৈছে তোৰ? জ্বৰ উঠিছে নেকি? নাই অ' তেনেকুৱা চিন্তা কৰিবলগীয়া একো হোৱা নাই, এনেই অকণমান গাটো বেয়া। বা তই জানই তোৰ বাহিৰে মোৰ আৰু কোনো নাই। তোৰ যদি কিবা এটা হৈ যায় মোৰ কি হ'ব? নাই অ' ইমান একো হোৱা নাই, এনেই গাটো বেয়া লাগি থকা বুলি কৈছোঁ নহয়। ব'ল আজি মন্দিৰৰ পৰা আহোঁ, বহুদিন যোৱা নাই, তয়ো ব'ল। হ'ব দে। বা তোৰ লগত মোৰ এটা কথা আছে। মন্দিৰৰ পৰা আহোঁ, তাৰ পাছত কবি। হ'ব দে। হেল্ল' ৰিয়ান, অঁ কোৱা। নাই নাই, এতিয়াই মন্দিৰত আহিছোঁ। ইয়াৰ পৰা গৈ ক'ম। মই বুজিছোঁ অ', আজি মই ভয় নকৰোঁ। আজি মই বাক সকলো কথাই কৈ দিম। কি? এতিয়াই? ঠিক আছে বাৰু, মই চেষ্টা কৰিম। মই কি কৰিম কোৱা? অলপ বুজাচোন ৰিয়ান, প্লিজ। হেল্ল' 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 হেল্ল'। আজি মই বা নিজেই ক'ব লাগিব, যেনেকৈ নহওক ক'বই লাগিব। বা তোৰ লগত মোৰ এটা কথা আছে, ইম্পৰ্টেণ্ট কথা। মোৰো সুধিব লগা তোক অকণমান কথা আছিল, তাত বহি ল'ম, তাৰ পাছত ক'ম, হ'ব? ক বা, তই কি ক'ব খুজিছ? আমাৰ গাঁৱৰ নিপেন খুৰাৰ ল'ৰা ৰিয়ান যে, তাৰ লগত মই তোৰ কিবা কিবি কথা শুনিছোঁ, কথাবোৰ সঁচানে? গাঁৱত শুনিছ? মোৰ বিশ্বাস হোৱা নাই, কিয়নো গাঁৱত সন্মান যোৱা কাম মই কেতিয়াও নকৰোঁ। বকুলদাক কৈছিলোঁ তোক ক'বলৈ, কিন্তু সি তোৰ কথা মোক বহুত বেয়াকৈ কৈছে, আৰু মই খঙতে বহুত বেয়াকৈ কৈ দিলোঁ। বকুলৰ কথা মই সোধা নাই, তোকহে সুধিছোঁ, কথাবোৰ সঁচানে? হয়, ৰিয়ানক মই ভাল পাওঁ, আৰু সিও মোক ভাল পায়, আৰু সিহঁতৰ ঘৰত আমাৰ দুয়োৰে কথাই কৈছে।
তই যদি মানি ল মা তই নোহোৱা কাম মই কেতিয়াও কৰিব নিবিচাৰোঁ। চা ৰিয়ানক মই সেই সৰুতেই দেখা, এতিয়া আকৌ মই লগ পোৱা নাই, এনেকৈ কেনেকৈ সিদ্ধান্ত ল তই কচোন। তই যদি বিচাৰ কালি এবাৰ ৰিয়ানক মাতি দিওঁ নেকি? সিহঁতক লগ ধৰি সকলো কথাই ক'ব বিচাৰিছে। কাইলৈ কিয়, আজিয়ে মাতি দে যদি সি ফ্ৰী আছে। তহঁতৰ প্ৰেমৰ মাজত মই কিয় হেঙাৰ হওঁ, কিয়নো হেৰুৱাৰ বেদনা মই অনুভৱ কৰিব পাৰোঁ। কিয় তয়ো কাৰোবাক হেৰুৱাইছিলি নেকি? অ' বা মইচোন একো গমেই নাপাওঁ। তয়ো কাৰোবাক ভাল পাইছিলি নেকি বা? কি যে কথাবোৰ উলিয়াই থাক, তই ৰিয়ানক ফোনটো কৰি আজিয়ে মাতি দে। তই ফোনটো কৰ, মই অলপ আগুৱাই থাকোঁ, মানুহ এজনক লগ কৰিব লগা আছে। হ'ব দে। হেল্ল' ৰিয়ান, আই এম ছ' হেপী। বায়ে কথাটো মানি লৈছে জানা। আজি যদি তুমি ফ্ৰী আছা এবাৰ আহিবা, বায়ে মাতিছে তোমাক। সঁচাই আকৌ? অ' গড, মোৰ বিশ্বাসেই হোৱা নাই জানা। আমাৰ বিয়া হ'ব। হে দেইদা, আহিবা আজি, লগ পাম আৰু কথা পাতিম। বাইদেউ বাইদেউ কি হৈছে আপোনাৰ? বাইদেউ হে স্মিতা, এই কি হৈছে বাইদেউৰ? তই নামাতো কিয়? বকুলা বা বা হে মাষ্টাৰ বাইদেউ, এই নামাতো কিয়? এই কি হৈছে আপোনাৰ? বকুলা কোনোবা আছে নেকি? হয়, কোন ক'ত আছ? আহাচোন। অ' বা এইবিলাক এইবিলাক তেজে বকুলা বাৰ কি হৈছে? একো নামাতে যে অ' বা বা ঐ স্মিতা, স্মিতা, ঐ স্মিতা, ঐ হ'ব দে, কিমান কান্দ? হ'ব দেও, কিমাননো কান্দি থাক? এই সকলোবোৰ ভগৱানৰ ইচ্ছা, ভগৱানৰ ইচ্ছাৰ আগত সকলো মিছা। বকুলা মই বাইদেউৰ জীৱনৰ আজি সকলো কথাই গম পালোঁ, আৰু তোৰ প্ৰতিও বাইদেউৰ একো বেয়া ভাৱ নাই। তই এইখন পঢ়িলে তই সকলো কথা বুজি পাবি। এইখন বাৰ ডায়েৰী, সুখ দুখ সকলো সময়তে তই জড়িত হৈ আছ, আৰু তই ভুল ভাবিলৈ হ'ব দে, আৰু লাজ নিদিবি, মই সকলো দুখ বুজি পাইছোঁ। কিন্তু মোৰ মনত এটা ডাঙৰ দুখ থাকি গ'ল, মই বাইদেউক ক্ষমা খুজিব নাপালোঁ। মই ৰাগদা আৰু বাইদেউৰ প্ৰেমক অপমান কৰিছিলোঁ, প্ৰতিশোধ ল'ব খুজিছিলোঁ। মই মূৰ্খ। হ'ব দে, তই নিজৰ ভুল বুজি পাইছ, সেয়াই বহুত। বাৰু মোক ক্ষমা কৰি দিবি, আৰু তই যদি মোক নিজৰ দাদা বুলি ভাব তেনেহ'লে কন্যাদান কৰাৰ সৌভাগ্যকণ দিবিনে? কিয় নিদিম, মোৰনো তোৰ বাহিৰে কোন আছে? তই চিন্তা নকৰিবি, বাইদেউৰ অনুপস্থিতিত মই যিখিনি পাৰোঁ কৰিম। হ'ব দে, বাৰ অনুপস্থিতিয়ে মোক সদায় কন্দুৱাব। বাইদেউ, মই আপোনাৰ স্মিতাক আপোনাৰ দৰে মৰম কৰিব নোৱাৰোঁ, কিন্তু নিজৰ ভণ্টিৰ দৰে মৰম কৰিবলৈ চেষ্টা কৰিম, আৰু যিমান পাৰোঁ স্মিতাৰ বিয়াৰ দায়িত্ব পালন কৰিম। আপোনাক কথা দিছোঁ বাইদেউ।
বকুলা